Hello everyone, welcome to Suraksana Kashyap Vlog. আজি আপোনালোকৰ ওচৰত মই এখন দেখিছে এখন চাওক এখনক ডুডল আৰ্ট একচুয়ালি ডুডল আৰ্ট এনেকটা আৰ্ট ফৰ্ম হয় একচুয়ালি আৰ্ট ফৰ্ম নহয় ভাবৰ বুৰবুৰণি কেৱল ৰেণ্ডমলি আমি যিকোনো ধৰণৰ যি ধৰক আকো সেইটোকে কয় ডুডল আৰ্ট যেনে ধৰক এনেকুৱাবোৰ তাত আপুনি ধৰক কনসেপ্ট দিবও পাৰে বা নিদিবও পাৰে গতিকে মোৰ মতে ডুডল আৰ্ট হ'ল মানুহৰ চিন্তাৰ বা ভাবৰ বুৰবুৰণি ইয়াত এটা কনসেপ্ট সোমাই আছে এটা মই কনসেপ্ট দিছোঁ কনসেপ্টটো আপোনালোকৰ ওচৰত ক'ম কিহৰ কনসেপ্ট দিছোঁ গতিকে চাই থাকক শেষলৈকে এই ছবিখনত এয়া মই গৌতম বুদ্ধৰ প্ৰতিক্ৰিয়া দিছোঁ মুখখন দেখিছে এয়া গৌতম বুদ্ধৰ মুখখন এতিয়া গৌতম বুদ্ধৰ কাষত সূৰ্যক চিম্বলাইজ কৰিছোঁ তাৰপিছতে আৰ্ট আহিছে দেখিছে নহয় এয়া প্ৰকৃতিৰ গছ লতিকা তাৰপিছতে এয়া দিছোঁ এইটো ৱাটাৰ এলিমেণ্ট এইটো দেখিছে মাছৰ প্ৰতীকী এটা এটো হচ্ছে ওয়াটার এলিমেন্ট আকৌ আহিছে এতিয়া লিফ এটো হল সৰু আৰু এটো হল ডাঙৰ ইয়া সৰু গছ লতিকা আৰু ইয়া বৰ
মানে ডাঙৰ গছৰ মানে এইটো প্ৰতীকী হয় তাৰ পিছতে আহিলে আপোনাৰ এয়া মানুহ দেখিছে মানুহে হাতত হাত ধৰি এনেকৈ থাকিব লাগে যে আমি সমন্বয়ৰ প্ৰতীক সমন্বয় সৃষ্টি কৰিব লাগে বুদ্ধই কি কৈছিলে যে তেখেতৰ মতেতো শান্তি জগতৰ শান্তি হওক পিছ আহক গতিকে সমন্বয় প্ৰতিষ্ঠা এয়া আকৌ সূৰ্যৰ ৰশ্মিবিলাক আহিছে ৰশ্মি চিম্বলাইজ কৰিছোঁ এয়া ফুল আহিছে আৰু শেষত আহিছে এয়া ভাল পোৱাৰ প্ৰতীক লাভ যে এই গোটেইবিলাকৰ অৰ্থটো হ'ল যে এই গোটেইবিলাক আমি ধৰি ৰাখিব পাৰিম কেৱল মৰম ভাল পোৱাৰ জৰিয়তে গৌতম বুদ্ধ তেখেত সদায় আৰ্ট কানেক্টেড হয় দেখিছে আৰ্ট কানেক্টেড হয় এইটো চিম্বলাইজ কৰিছোঁ আৰু এয়া হ'ল তেখেতে ভাল পোৱা ফুলবিধ হ'ল পদুম ফুল লোটাছ এয়া লোটাছ শান্তিৰ বাৰ্তা লৈ ফুৰা এয়া হ'ল কপৌজোৰা উৰি গৈছে এযোৰা কপৌ উৰি গৈছে আৰু শান্তিৰ বাৰ্তা লৈ গৈছে মানুহে যে কয় যে ছবিয়ে কথা কয় মই ভাবোঁ ছবিয়ে এনেদৰে কথা কয় গতিকে বেছিক বস্তুটো হ'ল যে শান্তি এযোৰা কপৌ উৰি গৈছে দেখিছে শান্তি বাৰ্তা লৈ পেলাই গতিকে এইটোৱে মই দিব বিচাৰিছিলোঁ আৰু কেইখনমান মই আগতেই কৰি থৈ দিয়া ছবি কেইখনমান আছে ছবি আৰু স্কাল্পচাৰ মানে মূৰ্তি এনেকুৱা ধৰণৰ কিছুমান আছে বলক সেইখিনিও চাম এইখন এখন মই কৰিছিলোঁ এখন ৱাল স্কাল্পচাৰ বুলি কয় এয়া চাম স্কাল্পচাৰ মানে হ'ল মূৰ্তি এয়া এজনী ছোৱালীয়ে ৰাতিপুৱা সময়ত এনেকৈ নদীৰ কাষত ফুল লৈ বহি আছে এয়া শিল গছৰ চেপ দিছিলোঁ এইটো মই ৱাল পুট্টি দি পেলাই কৰিছিলোঁ এইবিলাক চব এয়া পাহাৰ এখন 7টা ঘোঁৰা দেখিছে বাৰান্দাত কৰিছিলোঁ এখন 7টা ঘোঁৰা দি এখন ৱাল স্কাল্পচাৰ হয় এয়া চাওক এখন আধৰুৱা হৈ আছে সম্পূৰ্ণ কৰা হোৱা নাই এখন হ'ল কেনভাছ পেইণ্টিং এই কেনভাছখন মই নিজে বনাইছিলোঁ পৰৱৰ্তী ভিডিঅ'ত মই দেখুৱাম কেনভাছ কেনেকৈ বনাইছিলোঁ এখন কেনভাছ মই নিজে বনাইছিলোঁ চাওক নিজে বনাই পেলাই এখন পেইণ্টিং বনাইছিলোঁ এখন অইল পেইণ্টিং হয় এখন আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে কি ক'বা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ আহোঁ বাই বাই